হাউ তই বহি আছা যোগাৰ হৈছি তোৰ হৈছি ৰ আহিব কোনে বাপা ডিম্পু আহিবয়ে তই আৰু কাকো কৈ নাথকিবি আমাৰ গাঁৱতেই দুনিয়াৰ ইউটিউবাৰ এসোপাই গম পালি কেমেৰা চেমেৰা লৈ গোটাই আহিব ব্লগ বনাবা হে ৰ তাৰ লগত আৰু কোনোবা আহিব নেকি মাতাততো তাকেই মাতছো ৰাখলাই থাৰুতো দেৱালী চব আহে নহয় পঞ্চু পঞ্চু কোন আহিব আজি কক কোন আহিব দোকান লবি বোলে আজি তই ডিম্পু আহিব বোলে একা ফিতে কাটবে হেই নাই যা খুড়া সি আৰু আলুৰ গুড়ে মোক কি কৰিবে আহিব খুড়া কাকো কিয় লাগে এই ৰাতিপুৱাৰ পৰা আপাটো খেচ খেচে আছে এই বোলে পঞ্চু তাত দোকান ল'ব আজি ডিম্পু আহিব ময়ো ব্লগ বনাবা যাম বুলি কৈ থৈ আহ তই বোলে ব্লগ বনাবা নেদাও বুলি কৈছে ডিম্পুৰ লগত নহয় সি হাল্লা হালি বেয়া পায় মই সেইকাৰণে নালগে বুলি কৈছো আৰু এনেও এতিয়া নাহে কিয় নাহে সি নাই সি ইংলেণ্ড গেছি তাতে এৰপ্লেনৰ চাকা এটা পামচাৰ হৈছে এক্সপিয়াৰটো নিয়া নাই এতিয়া বাপেকে ঘৰৰ পৰাই চাকা নিব সি আহিব হৈছে দে আৰু হয় নেকি তোক আৰু মই মিছা কথা কম নে দে মই যাওঁ দে আৰু দে দে যা মাই ঐ মাই মোৰ আগমহা হাঁহটো ক'ত মৰিল তই তাককে গালি পাৰি থাকা নো গেছি কগি আপা কি হ'ল কটি চিঙি আটাকে দিছে তই কি ডিম্পু হোৱা খবৰটো গোটেই গাঁৱত জনাই বুজিছে তোক মই আৰু যদি কাবাক ক মোৰে চিঙি দিম সুধীৰ ভাই দাদাক তই কি বিয়া এটা কৰা দেখবে নৰে দেখছে নামাই কি জহৰা ভাষাই দি গালি পাৰি আছে বাচ্চা কাক জহৰা বুলি কবা আছে তই তোক আজি মই বাপা কাইছে নকৰবি নকওঁ যা কম গোটাই দোকান ডিম্পুক মাতবো মুদবও নাই যা বাল দস্তাকে হয়নে ঘৰত ঘুমাই থাক তই নাওগে তই যাবা চাল্লা শুকুনি চাওঁ খুচি যা মই যাওঁ তই আহি থাক দোকানক লাগি ডিম্পুক এটা ফোন মাৰো মই কিমান বা বালা চিনিও নাপায় যা হেল্ল' ডিম্পু দা কিমান পাছি মই ঘৰতে আছো ৰ যাৱাই নাই ঘৰতে আছা না নে কি যাম কিয় নাযাম একবাৰ কৈছো যেতিয়া নিশ্চয় যাম অলপ সোনকালতে আহ মাই আঞ্জা ভাত বনাইছিয়ে এই গৰমত মেকা হৈ যাব কিন্তু দে যাই আছো দে ফোন মাৰিম মই চিনি নাপাওঁ নে হ'ব দে কি এবাৰ মানুহৰিতে গেলে দেখা দেখি নাই দেখোন ৰ আহিব ৰ তাক কি তই মাছৰ বেপাৰী বুলি ভাবছা নেকি ৰাতিপুৱাতে যে আহিব ইউটিউবাৰ মানুহ অলপ দেৰি হ'বই হ'লেও ৰাতিপুৱাৰ পৰা ৰখছো তাৰ খবৰে নাই দোকানীটোৰো খবৰ নাই নিউজটো সঁচা হয়নে নহয় হয় দোকানী ভায়াকে কৈছি নহয় মোক হাও মেকচাই ইয়াতে আৰু কোন গম পালা যাওঁ ৰ অলপ ওচৰক লাগি আছিৰা অ দাদা দোকানখন আপোনাৰ নেকি কিবা লাগে নেকি নহয় ৰ দাদা আমি ডিম্পুক লগ ধৰিব আছো হয় নেকি ক'ত থাকে সি ক'ত থাকে তোৰ দোকানৰ ফিটা কাটবে নাই বহি হয় ই বহিনীয়াকো নালাগে চবকে কৈ ফুসছি ঐ কিবা লাগে যদি লো নালগে যদি কাকাৰ ওর পেরাই কোনবা ডিম্পু আহিব যা ওর পেরাই যা মই এটা ফোন মাৰো ৰ কিমান বা পালা হেল্ল' কিমান পালি যাই আছো পালোৱে আৰু দে কতো আৰু ফোনবে নালগে আমি একদম ৰেডি হৈ আছো ৰহে আই যাবার হইছিয়ে একবার গেল নাই নাই দে গেছি দে তাতে কার কি হলে ওই নবীন ভাই তাতে কার কি হয়েছি গম নাপাওঁ কোনোবা ধনিয়াৰ পো আছি ধনিয়াৰ পোনে ডিম্পু ডিম্পু হে সেজা গোটেই মহাই কেমেৰা উলিয়াই লৈছি গোটাই
মাতলো ময়ে গম পোৱা নাই ৰ ভাল এনেকে নহয় ৰ চব খৰচ কৰছো মই এমটোক ভিডিঅ' বনাবা দিম ডিম্পুদা কিবা এটা কৈ দিয়ক অ এই গাঁওখনৰ নাম কিনো গাঁওখনৰ নাম ঠাকুৰবাৰী এই দোস্ত ঠাকুৰবাৰী গাঁৱলৈ আহি বহুত ভাল লাগিল আৰু এই ভাইটিহঁতকো লগ পালো এই ডিম্পুদা চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক কি নাম তোৰ চেনেলৰ যৌৱনে আমনি কৰে যৌৱনে আমনি কৰে চেনেলটো চাব হয় যাব হে পা অলপ পিছে যা এই কোন এই ডিম্পু আমাৰ আপাৰ চেনেলটো কিবা এটা কৰি দিয়ে কি পাল্লাত পৰিলো ভাই এই দাদা বস্তু মুখ হেনে নহয় মই কি কৰিম মানুহে কৰিব লাগব হয়নে কি এপা নহয় সি পাৰে কি হৈছে কিয় লাগে তোক আৰু তই মোক নাই বুলি কৈছিলি দেখোন ই হৈ কি আছে তাৰমানে এতে মই একো ধৰিবই পৰা নাই এই ডিম্পু নে দাম্পু কি কৰা কৰি দি এই খুৰা আপুনি বুজি কিয় নাপায় মই কি কৰি দিম তাতে ভাল লাগলি মানুহ এনেই চাব ভাল লাগবে নালগে দে তই এনেও চাব মানুহ এই ডিম্পু দা মোৰো চেনেলটো কিবা এটা কৰি দি কেলা পইচা দি আনছো মই কোনবা আনবো তিৰি কোনবা পেটে হব কিৰি এই ৰ তোৰ চেনেলটো চাই দিম ৰ মই নালগে যাও তাৰ বাপেকো ধনী তাৰ কাষত যাবা নালগে নেগেলি বেয়া হ'ব নালগে মোৰ দোকান ন টাইম পাৰ হ'ব এতিয়া এই ভাই তোৰ চেনেলটো আহি কেনে চাই দিম ৰ এই ভাই ফিতে চিতে কাটা হ'ল এতিয়া মই যাওঁ যা চেনেলটো কিন্তু তলত দিবে নাপাহৰিবি দেই অ দি দিম দে হাও ডিম্পু চাকা টাকা পামেট দিছি যে ভাল কম পাই কি কয় চাল্লা সঁচাই পামেট দিছি কি করবি ভাল এই দোকান ক'ত আছে বিচিয়ার দোকান আছে ৰ কামটো বা কোনে কৰিলে এই যৌ দোকান ক'ত আছে দেখি দি এগিলা বাদ দি ৰ কালি যি হ'ল আজি ভিডিঅ'টো আপলোড কৰো হচি দে আপলোড হে 1 ঘণ্টাত 17টা ভিউজ আৰু কোনবা দিছি ৰ হে মাৰি আধা ঘণ্টাত 1K ভিডিঅ'টো কি বুলি লিখছি ঠাকুৰবাৰীত ডিম্পুৰ লগত কাজিয়া আৰু ইটো কি তলত কোনে পামচাৰ কৰিলে ডিম্পুত থাৰ ইটো দেখোন বুঢ়ে আপাৰ চেনেলে পামচাৰ কৰা ই বইনে কলাকে থাৰখান পামচাৰ কৰিছিল শেষ যা মোৰ টকা ডুবিল কোনবাই মানুহ হ'ল